हेलो माय टू फैमिली আজি লৈ আহিছো ফকুয়া মাছৰ লগত ফুলৰ জুতি তেন্তে বলক আমি ভিডিওটো স্টাৰ্ট কৰো প্ৰথমে মই ফুলকৈটা ভালদৰে বাকলি গুছাই লৈ লম ভালদৰে বাকলি গুছাই লৈ ধুই লৈছো আৰু ধুই লৈ ইয়া মই একদম খিচখিচিয়াকে ইয়া কাটি লৈছো আপোনালোকে নিজৰ পছন্দ মতে কাটি লব পাৰে লগতে মই ইয়াতে এটা আলু দি দিছো মিডিয়াম সাইজৰ এতিয়া গেছটো অন কৰি মই কেৰাহী এটা বহাই দিছো আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াত মিঠা তেল দি দিলো মিঠা তেলৰ সলনি ৰিফাইন তেলো ল'ব পাৰে কিন্তু মিঠা তেলত ইয়াৰ সোৱাদটো বেছি হয় এতিয়া মই ধুই পেলাই থৈ দিয়া মাছখিনি ভালদৰে নিমখ হালধি সানি থৈ দিছিলো সেইখিনি এতিয়া এপিচ এপিচকৈ এনেদৰে ভালদৰে ভাজি লম ৰংচুৱা কৰি আৰু মাছখিনি ভালদৰে ভজা হোৱাৰ পিছত এইখিনি এতিয়া এখন প্লেটত উলিয়াই থৈ দিম এসাইডে আৰু মাছখিনি উলিয়াই থোৱাৰ পিছতে হে একেটা কেৰাহীতে মই কালজিৰা অকমান শুকান জলকীয়া আৰু লগতে পিয়াজ এটা দি দিছো এইখিনি দি পেলাই ফুলখিনি মই দি দিলো এইখিনি এতিয়া ভালদৰে লৰাই দিম তেলৰ পৰিমাণটো আপোনালোকে ইচ্ছা কৰিলে অকমান বঢ়াই দিব পাৰে ইয়াতে এতিয়া জোখমতে নিমখ হালধি আৰু অকমান কালাৰটোৰ বাবে আৰু অকমান এটা জ্বলাৰ বাবে বেছি জ্বলা দিয়া নাই মই ৰেড চিলি পাউডাৰ অকমান ব্যৱহাৰ কৰিছো লগতে আদা নহৰুৰ পেষ্ট এচামুচো একেলগতে দি লৈ এইখিনি এতিয়া ভালদৰে ঢাকন দি থৈ দিম 5 মিনিট পিছত মই ঢাকন গুছাই এয়া ভালদৰে ভাজা হৈ গ'ল ফুলখিনি এতিয়া ইয়াতে মই গৰম পানী দি দিম এয়া ধুনিয়াকৈ এইখিনি ভাজ খাই গৈছে এতিয়া ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছো জোখমতে পানীখিনি দি দিব আৰু পানীখিনি যেতিয়া ভালদৰে উতল আহিব তেতিয়া ইয়াতে মাছকেই পিস দি দিব আৰু মাছখিনি দিয়াৰ পিছতে এইখিনি এতিয়া ভালদৰে উতলিবলৈ মই থৈ দিম আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিওটো এটা লাইক কৰি দিব আৰু এনেকৈ বনোৱা এই ফুলৰ আঞ্জাখনৰ জুতি আপোনালোকে যদি লৈ চোৱা নাই তেন্তে লৈ চাবচোন কেনেকুৱা লাগে এতিয়া 5 মিনিট মানৰ বাবে এইখিনি ঢাকন দি মই মাছখিনি ভালদৰে সিজিব দিলো আৰু মাছখিনি ভালদৰে দেখিছেনে ধুনিয়াকৈ মাছখিনি একদম সিজি গৈছে এতিয়া ইয়াতে মই কেঁচা জলকীয়া দুটা দি দিম কেঁচা জলকীয়া আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বটিও দিব পাৰে বটি দিলে ইয়াৰ সোৱাদটো বেছি হয় কিন্তু মই ইয়াত বটি দিয়া নাই মই গোটাই ইয়াত কেঁচা জলকীয়া দুটা দি দিছোঁ আৰু কেঁচা জলকীয়া এইদৰে যেতিয়া গোটাই দি দিম নহয় কেঁচা জলকীয়াৰ যিটো গোন্ধ আঞ্জাখনত এটা কিবা ভাল লাগে আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই পেলাই ভাল পায় তেন্তে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থৈ দিব তেন্তে আজিলৈ আহোঁ থেংকছ ফৰ ৱাচিং বাই বাই